हेलो गाइस वेलकम बैक टू द चैनल। आज 15 दिन पिছত आको प्राय आपनलोকৰ মাজলৈ আহিলো। तो गाइस भाबो कि डेली आमी ब्लग करिम माने कि डेली भिडिओ बनाम, किंतु आमार केनेকুৱা হৈছে माने कि भिडिओ बनाब गले टाइम नापाऊ, टाइम पाले माने भिडिओ बनाब নোৱাৰো, তেনেকুৱা হৈছে माने कि घৰত আহিব নোৱাৰো, আহিলে बनाब নোৱাৰো। तो गाइस আজি আমি ভাবিছো আপোনালোকক বেছি ঘুৰাই পকাই কথাবিলাক নকওঁ, জাস্ট আপোনালোকক আমাৰ লগতে এক্সপ্লোৰ এটা কৰি দিম। তো আমি মানে কি নিব আহিছিলো এইটো আৰু ভাই আজিৰ পৰা হাজিৰা কৰিম, যোগালী কৰিম। মইতো ধৰি লৈছোঁ ভাই যোগালী। তো গাইছ বেলেগ কাম নাই, উপায় নাই, যোগালী কৰিম। যদি কোনোবাক মানে কি কোনোবাৰ ঘৰ চৰ বনাই আছা তেতিয়াহ'লে মোক কণ্টেক্ট কৰিব পাৰা, হোৱাটছএপত ক'ব পাৰা। তো গাইছ আহক ভিডিঅ'টো আমাৰ লগতে আপোনালোকেও উপভোগ কৰক। তো এয়া আমি আহি পাইছিলোঁ বৰ্তমান বকত। বকৰ পৰাই ষ্টাৰ্ট কৰি দিছোঁ ভিডিঅ'টো। জাষ্ট মানে কি আমাৰ বকত বহুত ডাঙৰ বুলি নহয়, একচুৱেলি মানে কি নৰ্মেলি আমাৰ পূজা অকণমান হয়, পূজাৰ জাম লাগি আছে এতিয়া। আমি এতিয়া আহিছোঁ মোবাইল ৰিপেয়াৰ শ্বপত। মানে কি মোৰ এইটো আছিলে ফিলিপছৰ হেয়াৰ ট্ৰিমাৰ। তো মানে আমাৰ হেয়াৰ মোৰ আছিলে, এইটো আমাৰ নহয়। মোৰ কি হ'ল হেয়াৰ ট্ৰিমাৰটোৰ চাৰ্জিং পইণ্টটো ইকিৰি গৈছে, তাকে মানে কি ভাবিলোঁ জ্বালাইটো একেলগে কৰাই লৈ যাওঁ। তো 1000 টকাৰ এক্সট্ৰাকৈ যাব, তাতকৈ অলপ জ্বালাই তোলাই মাৰি কিনে চলি মাৰি হয়নে নহয় গাইছ? আমাৰ ইয়াতে মানে কি নৱদাৰ দোকানত ঠিক কৰি দিছোঁ। অল এভৰিথিং এক্সেচৰিজ পাই যায় আমাৰ ইয়াতে নৱদাৰ যাতে। তো গাইজ যদি কোনোবা আহে আহিব পাৰে। আমাৰ অঞ্চলতো চববিলাকে জানে নৱদা বুলি ক'লে মানে আমাৰ বহুত ফেমাছ। এতিয়া আমাৰ অপাৰেশ্যন কৰিব লৈ গৈছে। তো অপাৰেশ্যন কৰি কিনে আহিলে জাষ্ট ফিটিং কৰি কিনে চেক কৰিম। এইটোকে অপাৰেশ্যন কৰিবলৈ আহিছিলোঁ আমি। এইটো পিনটো মানে ছিঙি গৈছিল। তো এইটো পিনৰ কাৰণে আৰু 1000 টকা এক্সট্ৰাটো আমি লগাব নোৱাৰোঁ, পইচা নাই। তো মই জাষ্ট ফিটিং কৰি আছোঁ। ধৰ কেমেৰা মানুহে কৰে আনবক্সিং, আমি কৰি আছোঁ ইনবক্সিং। গাইজ মজা, অপাৰেশ্যন ছাকচেছফুলি কমপ্লিটেড। তো এতিয়া গাইজ আমি আহোঁ। এতিয়া বৰ্তমান আধা ঘণ্টামান আমি ইয়াতে চাৰ্জ দি থৈ দিম। A few inches later. অ' ছাৰ নমস্কাৰ। গাইজ আমি পূজাস্থলী আহি পালোঁ। তো আমি এতিয়া ভাবিছোঁ আমি অকণমান পূজা চাম। তো আপোনালোকক অকণমান পূজা দেখুৱাম। মা দুর্গার আগমনে উল্লাসে আলিঙ্গ। A few moments later. তো গাইস আমার বস এতিয়া বসে বস্তু খাব। নালাগে আইফোনের পেক কো ভারে লাগে মোক। না বাড়ি খারে বানত ও দাদা বরিছেনে মনত তোর দাদা। A few moments later. তো গাইজ আমি আহিছোঁ বৰ্তমান বৃহস্পতিবাৰ বজাৰত। আমাৰ এই মন্দিৰত মানে দুৰ্গা পূজা প্ৰত্যেক বছৰতে মানে ভাল দুৰ্গা পূজা মানে পাতে। মই বাৰু উঠিব নোৱাৰিম, পাৰিলে উঠিলোঁ হৈ চাগে। ট্ৰেইন এইপিনে চাওক গাইজ, গাড়ী BMW উঠিম আমি। भाई मेरे को बैठने देगा, बैठने देगा, नहीं देगा, टूट जाएगा अभी। BMW है क्या? वहाँ पे बैठ सकता है, वहाँ पे बैठ सकता है भाई। टिकट कितना है? टिकट यहाँ पे है।
भाई ये तो छोटा छोटा बच्चा है नहीं बैठेंगे भाई लोग अभी फिलहाल के लिए हम दूसरे जगह पे देखेंगे 1 eternity later. तो गाइस हमें काक लोग बोले जाओ हमार बकोर फेमस यूट्यूबर ক'ত ঘৰ চমৰীয়াত ঘৰ গাইছ সকলোৱে আপোনাৰ মানে সকলোৱে কি দেখাই পায়ে থকা মাজে সময়ে চাই থকা কি ইউটিউবত বহুত মানে আমাৰ বকত যিটো আমাৰ এলেকা আছে নহয় এলেকাটোত মানে কি এখেতে তাৰমানে ভাল জমনি ভিডিঅ' কিছুমান বনাই থাকে তো গাইছ আমি আজি বহুত ঘূৰিলোঁ এতিয়া আমাৰ ভিডিঅ'ৰ শেষত আপোনালোকক এটাই কথা ক'ব খুজিছোঁ আপোনালোকক ভালদৰে বস্তু দেখুৱাব নোৱাৰিলোঁ আজি আমি আকৌ ইউটিউবাৰ এজনকো লগ পাইছিলোঁ তো আশা কৰোঁ ভিডিঅ'টো ভাল লাগিব বেছি নকওঁ আজিৰ কাৰণে ইমানতে সমাপ্ত কৰোঁ তো গাইছ লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব নকওঁ গাইছ তো আজিৰ বাবে বাই বাই চি ইউ